ফ্ৰেণ্ডছ, যদি আপুনি আজিৰ দিনতে ৰিলেশ্যনশ্বিপত আছে তেতিয়াহ'লে আপুনি কি কি বস্তু এতিয়াৰে পৰা গোটাব লাগে। ভাৰতীয় ন্যায় সংহিতাত ছেকশ্যন 69ত এনেকুৱা কি বস্তু ল'ৰাসকলৰ বিৰুদ্ধে উল্লেখ আছে? 2024 চনত অকল ল'ৰাসকলেই হ'ব বিপদী, কিন্তু কেনেকৈ? গতিকে আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চালেহে গম পাব আপুনি এনেকুৱা ধৰণৰ বিপদৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰিব। 2024 চনত নতুন ল আহিছে উপলক্ষে নতুন প্ৰভিজনো আহিছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিকা আৰু আপোনালোকে চাই আছে ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আপোনালোকে নিশ্চয় গম পায় মই যিবিলাক ভিডিঅ' ল ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজতে আপলোড কৰোঁ, এইবিলাক ভিডিঅ'ৰ পৰা আপোনালোকৰ কিবা নহয় কিবা এটা শিকিবলগীয়া থাকেই। আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে নিশ্চয় গম পাইছে যে নতুন বছৰত নতুন ৰুল ভাৰততে লাগু হৈছে। এই নতুন লত বা নতুন আইনত কি কি চেঞ্জেছ আহিছে আৰু নতুনকৈ পৰিৱৰ্তন হোৱা ভাৰতৰ আইনত ল'ৰাসকলৰ কাৰণে এটা দুখৰ খবৰ আহিছে। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পাইছে IPC यानी कि ইণ্ডিয়ান পেনেল কোডৰ বিপৰীতে ভাৰততে ভাৰতীয় ন্যায় সংহিতা লাগু হৈছে। আৰু এই ভাৰতীয় ন্যায় সংহিতাত ছেকশ্যন 69ত অফেন্সৰ কথা স্পষ্টকৈ উল্লেখ আছে। যদি আপুনি মোৰ আজিৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আজিৰে পৰা ছেকশ্যন 69 অফ ভাৰতীয় ন্যায় সংহিতাৰ পৰা আঁতৰত থাকক, বা ছেকশ্যন 69 অফ ভাৰতীয় ন্যায় সংহিতাত যিটো অফেন্স উল্লেখ আছে সেই অফেন্সটোৰ পৰা বিৰত থাকক। আৰু ছেকশ্যন 69 অফ ভাৰতীয় ন্যায় সংহিতাত যিটো স্পষ্টকৈ উল্লেখ আছে সেইটো হৈছে, যদি কোনো ল'ৰাই নিজৰ পৰিচয়টো লুকাই ৰাখি বেলেগ ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে বা ইণ্টিমেট সম্পৰ্ক স্থাপন কৰে তেতিয়াহ'লে সেই ল'ৰাজনক ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 69 অনুসৰি 10 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে আৰু তাৰ লগতে ফাইন হ'ব পাৰে। গতিকে আজিৰ দিনৰ ল'ৰাবিলাকে প্ৰেম কৰোঁতে অলপ চাই চিতি কৰিব লাগে যাতে এনেকুৱা ধৰণৰ ব্লেমবোৰ ভৱিষ্যতে তেওঁৰ ওপৰত নপৰে। আৰু ছেকশ্যন 69 অফ ভাৰতীয় ন্যায় সংহিতাত যিটো স্পষ্টকৈ উল্লেখ কৰিছে সেইটোত স্পষ্টকৈ দেখা গৈছে যে ল'ৰাসকলৰ কাৰণে এটা দুখৰ খবৰ, আৰু এইটোৰ সুখ লৈ পেলাই আজিৰ দিনৰ ছোৱালীবোৰে ল'ৰাসকলক ভৱিষ্যতে মিছা প্ৰতিশ্ৰুতি দি পেলাই প্ৰেম কৰিছে বুলি ল'ৰাবিলাকক বিপদত পেলাব পাৰে। গতিকে মই আজি এইটো ভিডিঅ'ৰ জৰিয়তে সকলো দাদা আৰু বাইটিহঁতক এটা কথা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোক আজিৰ পৰা সতৰ্ক হওক আৰু যিমান পাৰে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধুকো সতৰ্ক কৰক। ফ্ৰেণ্ডছ, যদি আপুনি আজিৰ দিনতে প্ৰেমত লিপ্ত হৈ আছে বা ৰিলেশ্যনশ্বিপত আছে তেতিয়াহ'লে বা আপুনিও ভয় খাই আছে যে ভৱিষ্যতে আপোনাৰ লগতো এনেকুৱা ঘটনা হ'ব পাৰে, তেতিয়াহ'লে আপুনি কি কি বস্তু এতিয়াৰে পৰা গোটাব লাগে। যদি এই বস্তুটো জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক, আৰু আপোনালোকৰ কমেণ্ট অনুযায়ী মই নেক্সট ভিডিঅ'তে এই বস্তুটোৰ ওপৰত আলোচনা কৰিম। আজিলৈ ইমানখিনিয়েই, আকৌ আহিম এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' লৈ পেলাই।